ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বহুতো ভাল খবৰটো কোৱাৰ আগে মই ক'ব বিচাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ বহুত মানসিক শক্তি বহুত ভাল হয়। সেইকাৰণে আশা কৰিছোঁ সকলোৱে ভালকৈ পাছ কৰিব ভাল নম্বৰে। তেন্তে মই নিউজটো দি দিওঁ আপোনালোকক, বহুত গুৰুত্বপূৰ্ণ নিউজ মই কৈ দিওঁ। এটা নিউজ হ'ল মানে আপোনালোক স্ক্ৰীনত দেখি পাই আছে, আছাম ৰিক্ৰুটমেণ্ট ৰিজাল্ট 2023 য'ত গ্ৰেড 3 আৰু 4ৰ ৰিজাল্টটোতো হৈ গ'ল। কোনোবা যদি এতিয়ালৈকে পোৱা নাই এতিয়া চাই লোৱা বাৰু। আশা কৰোঁ বহুত ভাল নম্বৰে পাছ কৰিবা। মই কৈ দিওঁ মানে এইকেইদিনৰ ভিতৰতে হৈ যাব আপোনালোকৰ ৰিজাল্ট। আশা কৰিছোঁ ভালকৈ নম্বৰে পাছ কৰিব আৰু বহুতো সহজ কৰি দিছে। সেইকাৰণে এটা গুড নিউজ আহিব আপোনালোকক দিম, বহুতো এটা